নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আজিৰ ভিডিঅ'টোলৈ। আৰু আজি এয়া মাটিৰ মলাটোত মানে বইলা মাংস বনাই খুৱাব আমাৰ বাবুৱে। সেইবাবে এইটো মাটিৰ মলা আনিছে। বইলা মাংস ইয়াতে আজি বনোৱা হ'ব। আৰু এইফালে তাৰ বাবে লোৱা হৈছে 1 কেজি বইলা। এই বইলাখিনি আজি মাটিৰ মলাত বনাই খাম। মই নবনাওঁ, এয়া আমাৰ বাবুৱে বনাব। কেনেকৈনো বনায় তাকে মই আগে পিছে বনাই পোৱা নাই, সেয়েহে ভিডিঅ' এটা কৰিলোঁ। আৰু এইফালে পিঁয়াজ দি দিছে, লগতে কেঁচা জলকীয়া, নহৰু, আদা একেলগতে মিক্সিত পিচি লোৱা হৈছিল, সেইবোৰ দিছে। ৰংগুড়া এনেকুৱা মছলা যি দিব লাগে সকলো দিছে। আপোনালোকে নিশ্চয় জানেই মাংস বনালে কি কি প্ৰয়োজন হয়। যিবোৰ প্ৰয়োজন হয়, প্ৰয়োজনীয় বস্তুবিলাক সকলোৱে এনেকৈ সকলোবোৰ দি দিছে। ইয়াতে মেৰিনেট কৰি ল'ব। মিঠাতেলো এয়া দি লৈছোঁ অলপ। তাৰপাছতে এতিয়া গোটেইখিনি একেলগে মিলাই ল'ব আৰু এনেকৈ মিলাই আছে। এয়া মিলাই আছে আৰু মিলাই লৈ পেলাই অলপ টাইম থৈ দিব। মাংসখিনিত মছলা সানা হৈ গ'ল আৰু এইটো এতিয়া 10 মিনিটমানৰ কাৰণে ঢাকোন দি থৈ দিম। 10 মিনিট হোৱাৰ পাছতে বনাব আৰম্ভ কৰিব আৰু এতিয়া মই ঢাকোনখন মাৰি থৈ দিম। আৰু 10 মিনিট হৈ যোৱাৰ পাছত এতিয়া মাটিৰ মলাটো গেছৰ ওপৰত এনেকৈ কম জুই দি গেছৰ ওপৰত বহাই দিছে আৰু এতিয়া এইটো গৰম হ'বলৈ দিব। আৰু এয়া গৰম হৈ গৈছে, লগতে মিঠাতেল দি দিছে। মিঠাতেলটো দিয়াৰ পাছতে অলপ এতিয়া তেলটো গৰম হ'ব দিব। লাহে লাহে তেলটো গৰম হৈছে। আৰু এইফালে তেজপাত, শুকান জলকীয়া দি তেলতে দি দিছে। এনেকৈ অলপ লৰাই লৈছে। দিয়াৰ পাছতে অলপ ঢাকোনখন দি দিছে 2 মিনিটমানৰ কাৰণে। আৰু এনেকৈ আকৌ উদঙাই দি অলপ লৰাই দিছে। এয়া গৰম তেলখিনিৰ পৰা অলপ গৰম তেল লৈ এয়া কেঁচা মাংসখিনিত মানে অলপ দি লৈছে। তাৰপাছতে ইয়াতে মাটিৰ মলাটোতে গোটেইবোৰ মাংস এনেকৈ দি দিছে। গোন্ধটো কিন্তু মাংস মানে বনাই নহওঁতে ধুনীয়া গোন্ধ ওলাইছে। এতিয়া এইখিনি হাতাৰে অলপ মানে লৰাই দিব। লৰাই অলপ টাইম মানে এনেকৈ লৰাই দি ধুনীয়াকৈ ঢাকোন দি লৰাই লৈছে। ঢাকোন দি পেলাই 10 মিনিট 15 মিনিটৰ কাৰণে মানে থৈ দিব। আৰু ইয়াতে মানে ঢাকোন মাৰি দিব। এতিয়া এই ঢাকোন দি 10-15 মিনিটৰ কাৰণে থৈ দিব। 10 মিনিট হৈ গ'ল আৰু এয়া ঢাকোনখন মানে কি হ'ল, ওপৰৰ ঢাকোনখন যিহেতু ভাপটো মানে ওলাই গৈ থাকে, সেইকাৰণে ভাপটো ওলাই নাযাবলৈ তলত কাঁহী এখনো দি দিলে। এয়া এতিয়া মানে আকৌ মানে তলৰখিনি ওপৰ কৰি মানে লৰাই দিব। এতিয়া যিখিনি তলৰ লাগি ধৰিছে সেইখিনি মানে এনেকৈ লৰাই তলৰখিনি ওপৰ কৰি দিছে। এনেকৈ লৰাই দি পেলাই আৰু অলপ টাইম মানে ঢাকোনখন দি থ'ব। তেনেকৈ 10-15 মিনিটৰ কাৰণে এনেকৈ আকৌ ঢাকোনখন লগাই থৈ দিব। এয়া ঢাকোনখন লগাই থৈ দিছে। 10 মিনিট হোৱাৰ পাছত আকৌ চাব। এতিয়া আকৌ 10 মিনিট হোৱাৰ পাছতে গোটেই মাংসখিনি এনেকৈ লৰাই লৈছে। অলপ অলপ মানে সিজি গৈছে। সিজি যোৱাৰ পাছতে এতিয়া মানে দুইটা ছাইড অলপ অলপটো সিজিছে আৰু ঢাকোনখন মানে আৰু 5 মিনিটমানৰ কাৰণে এনেকৈ দি থ'ব। ঢাকোনখন মানে 5 মিনিটৰ কাৰণে এনেকৈ দি থ'ব। আৰু মই এই ছাইডতে মাংসত দিবৰ কাৰণে অলপমান গৰম পানী বহাই দিছোঁ। পানীটো গৰম দিলেহে ভাল লাগিব, সেয়েহে মই অলপ গৰম পানী বহাই দিছোঁ ছাইডতে। এয়া গৰম পানী হৈ গ'ল আৰু এই মাংসখিনিত এতিয়া অলপমান গৰম পানী দি দিব। গৰম পানী দিয়াৰ পাছতে
আৰু 5 মিনিটমান সময় উতলিব দিব। আৰু এতিয়া এই হাতাখনে দি পানী যিহেতু দিয়া হৈছে, পানীখিনিৰ লগত এনেকৈ মাংসখিনি গোটেইখিনি এনেকৈ মিলাই দিব অলপ। এয়া মাংসখিনি মিলাই লৈছে পানী দি। আজি ফাৰ্ষ্ট টাইম মাটি মলাত এনেকৈ মাংস বনোৱা খাম। ঢাকনটো দি 5 মিনিট থৈ দিব। আৰু এয়া 5 মিনিট হৈ যোৱাৰ পাছতে শেষ সময় হৈছে আৰু খাবলৈ হ'ব আৰু অলপ পাছত। এই ধনিয়া পাত অলপ দি দিছে। ধনিয়া পাতটো দিয়াৰ পাছত 2 মিনিটমান উতলিব। আমাৰ মাটিৰ মলাত ব্ৰইলাৰ মাংস বনোৱা হৈ গ'ল। মই অলপ দেখাই দিছোঁ। এয়া গোন্ধটো কিন্তু ধুনীয়া ওলাইছে, খায়ো চাগে ভালেই লাগিব। প্ৰথমবাৰৰ বাবে খাম মাটিৰ মলাত বনোৱা ব্ৰইলাৰ মাংস। এয়া আপোনালোকেও অলপ বনাই খাবচোন। কোনোবাই খাইছে হয়তো, কোনোবাই খোৱা নাই। যিসকলে খোৱা নাই খাবচোন। আৰু আজি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।